কবিতাৰ শিৰোনাম কাহানিও নকৰিবা সেইজনক ক্ষমা। কথা ৰিচামণি আক্তাৰা। আবৃত্তি নৱনীতা বৰা। ঐ ছোৱালী, তোমাকেই কৈছোঁ, কিয় উচপি আছা ভগ্ন হিয়াৰ আৰ্তনাদত? কিয় বহি থাকাই নেকৈ নিৰ্জনতাৰ কোলাত? যিজন প্ৰেমিকক হিয়া জুৰি ভাল পাইছিলা, চকু মুদি বিশ্বাস কৰিছিলা, তেওঁৱে দিলে নেকি তোমাক কঠোৰ আঘাত? দুচকু মেলি যাৰ ছবিক মনে মনে অংকন কৰিছিলা হৃদয়ৰ পৃষ্ঠাবোৰত, আৰু হাজাৰ ঘাত প্ৰতীক্ষাটোৰ মাজেৰে যিজনক মনে প্ৰাণে বিচাৰিছিলা, তেওঁৱে এৰি থৈ গ'ল নেকি জীৱন বাটত? যিজনৰ হাঁহি তোমাৰ হৃদয়ত তৰা জিলিকি থকা অনুভৱ হৈছিল, যিজনৰ মৰহা কথাত তোমাৰ হৃদয়ৰ প্ৰতিবাহ ফুল জীপাল হৈ উঠিছিল, আৰু তেওঁৱেই তোমাৰ হৃদয়খন কৰিলে নেকি চুৰমাৰ? নিজৰ ভাল পোৱা ভাল লগাবোৰ ত্যাগ কৰি যিজনৰ মুখত হাঁহি ফুটাবৰ বাবে তেওঁৰ ভাল লগাকেই ভাল পোৱা বুলি কৈছিলা, আজি তেওঁক সন্তুষ্ট কৰিবলৈ তেওঁৰ হৃদয়ৰ পৰা আঁতৰি আহিলা। হাজাৰ ব্যস্ততাটো যিজনক অনুভৱত বিচাৰি পাইছিলা, আৰু গভীৰ নিশা নিজৰ নিদ্ৰা ভংগ কৰি যাৰ এটি শুভৰাত্ৰি মেছেজৰ অপেক্ষাত মোবাইলটো হাতত লৈ টোপনি গৈছিলা, আজি তেওঁৱেই নিষ্ঠুৰভাৱে কৈ দিলে নেকি, পাৰিলে মোক ক্ষমা কৰি দিবা, মই তোমাৰ হ'ব নোৱাৰিম। পাৰিবা জানো সেইজনক ক্ষমা কৰিবলৈ যিজনে তোমাৰ হৃদয়ক লৈ খেলিছে হেতালি? পাৰিবা জানো সেইজনক ক্ষমা কৰিবলৈ যিজনে তোমাৰ হৃদয়ৰ ৰজা হৈ তোমাৰ ৰাজপ্ৰসাদখনকেই ধ্বংস কৰি দিলে? নাই নাই, কাহানিও নকৰিবা তুমি সেইজনক ক্ষমা যিজনে কৰে মাথো হৃদয়ক লৈ খেলা। হৃদয় চিনাত ভুল কৰি